মেট্ৰিকলৈকে যেনেকৈ পঢ়িছিলোঁ এই 2 বছৰতো তেনেকৈয়ে পঢ়িছোঁ আৰু কনচেপ্টৰ ওপৰত বেছি গুৰুত্ব দিছিলোঁ আৰু মানে কেৱল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত ভাল ফলাফল কৰিবৰ কাৰণেই পঢ়া নাছিলোঁ, যাতে ভৱিষ্যতলৈ এই জ্ঞানখিনি কামত আহে সেইকাৰণে পঢ়িছিলোঁ আৰু যাতে এণ্ট্ৰেঞ্চবিলাকো লগে লগে ক্লিয়াৰ কৰি যাব পাৰোঁ সেইকাৰণে সকলোখিনি সময়মতে পঢ়া শুনা কৰি আগবাঢ়িছিলোঁ। আচলতে মই কোনো ধৰণে এনেকুৱা চাপ লোৱা নাছিলোঁ যে মই মেট্ৰিকত প্ৰথম হৈছোঁ যে হায়াৰ ছেকেণ্ডেৰীটো প্ৰথম হ'ব লাগিব, বাছ মই মাত্ৰ ভালদৰে পঢ়া শুনা কৰিছিলোঁ আৰু ৰিজাল্ট যি হয় সেইটো ভগৱানৰ হাতত, গতিকে মই ভালদৰে পঢ়া শুনা কৰিছিলোঁ। অৰিহণা কাৰ আছিলে কেনেকুৱাকৈ? মোৰ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোৰ শ্ৰদ্ধাৰ গুৰুমণ্ডলী, ট্ৰিনিটি জুনিয়ৰ কলেজৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী মণ্ডলী আৰু মোৰ লগত ছাৰ দৰে থকা নিৰুদ ছাৰ, কিশোৰ ছাৰ, বসন্ত ছাৰ, তেওঁলোকে মোৰ অভিভাৱকৰ দৰে আছিল এই 2 বছৰ আৰু মই পিতৃ মাতৃকো ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু তাৰ লগতে মই ধন্যবাদ জ্ঞাপন কৰিম আপোনালোক সকলোকে আঞ্চলিক ৰাইজক। আচলতে মই এতিয়া BSc পঢ়ি পেলাই তাৰপিছত MSc কৰিম, তাৰপিছত বাহিৰত যদি PhD কৰিবলৈ সুবিধা পাওঁ তেতিয়া জীৱনৰ লক্ষ্যটো আচলতে প্ৰফেচাৰ হোৱাৰ সপোন এটা আছে। শিক্ষক হয়। মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচে হিয়াৰে জুৰিটিয়ে বেগেৰে শিলে শিলে জপিয়াই আবেগেৰে কৈ যায় শুনা শুনা প্ৰীতিৰ নাই ভাগৰ আবেগৰ ৰাগী বতাহত উৰে চৌদিশে মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে। মই যেতিয়া পঢ়োঁতে তেতিয়া মই সেইটো লেভেলত পঢ়িছিলোঁ যিটো লেভেলত মোক কোনেও বিট কৰিব নোৱাৰে। মই ভাবা নাছিলোঁ যে কোনে কি পঢ়ি আছে, মই ভাবিছিলোঁ যে মই কি পঢ়ি আছোঁ সেইটো মোৰ কাৰণে মেটাৰ কৰে আৰু মই কিমান জেনুইনলি কাম কৰিব পাৰিছোঁ। আৰু তাৰপিছত মই এক্সাম দি কিনে ভাবিছিলোঁ যে মই ৰেংকত থাকিম আৰু 3ৰ ওপৰত মোৰ ৰেংক নাযায় বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই এতিয়া ক'ত নাম ভৰ্তি কৰিম এতিয়ালৈকেতো ঠিক হোৱা নাই। মই এণ্ট্ৰেঞ্চ দিম এতিয়া, CUETৰ কথা চলি আছে, আমাৰ অগষ্টত হ'ব, জুলাই আগষ্টত। CUET দিয়াৰ পিছত মই কটনতে এপ্লাই কৰিম। মই গ্ৰেজুৱেশ্যন পলিটিকেল ছায়েন্সত কৰিম। মোৰ ফলাফলৰ কৃতিত্ব মা দেউতা আৰু শুভাকাংক্ষীসকলৰ বাহিৰে মোৰ সকলো ৰামানুজন একাডেমীৰ প্ৰতিগৰাকী মানুহ আৰু প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰী আৰু মৃদুল ছাৰ, সঞ্জীৱ ছাৰ আৰু মোৰ আৰ্টছ ফেকাল্টি সমূহ, মই যিমানখিনি আৰ্টছ ফেকাল্টিৰ পৰা মই কেয়াৰ পাইছোঁ সিমানখিনিয়ে মই ছায়েন্স ফেকাল্টিৰ পৰাও ছাপোৰ্ট পাইছোঁ যদিও মই আৰ্টছত আছিলোঁ। এণ্ড দিছ ইজ দ্য পাৱাৰ অফ ৰামানুজন একাডেমী, যে ৰামানুজন একাডেমীয়ে যোগ্য মানুহক কেয়াৰ দিব জানে আৰু যিজনে মৰমৰ সঁচাকৈ যোগ্য তেওঁলোকক মৰম দিব জানে। গীত গোৱা আৰু সংগীত চৰ্চা কৰা আৰু সাহিত্য চৰ্চা কৰা। তোমাক দেখা পালে সপোন জাগি উঠে, বুকু খনি হয় তাজমহল, মন নদী হৈ মৰম সুতিবই, থৌবৰু তাত হয় সাথৰ সন্মুখত, যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ সন্মুখত, যেতিয়া তোমাক দেখোঁ যাযাবৰ অভিমান মুঠিতে ৰাখোঁ, মন যায় মন যায় মন যায় আৰাৰি ৰে ৰে ৰাৰি ৰে দাৰাৰি ৰে ৰে रारी रे। मैं काफ़ी खुश हूँ। मैंने कभी इतना सोचा नहीं था कि मुझे फर्स्ट पोजीशन मिल जाएगा। रैंक सोचा था पर इतना नहीं कि मुझे फर्स्ट पोजीशन मिल जाएगा। आज जो कुछ भी हो पाया है सब टीचर्स, मेरे पेरेंट्स, सब उन्हीं की वजह से हो पाया है। ये रहे टीचर। कौन सा कॉलेज में पढ़ते हो तुम? मैं विवेकानंद सीनियर सेकेंडरी स्कूल में पढ़ता हूँ। मैं पढ़ता था काफ़ी, पर मैंने कभी इतना ध्यान नहीं दिया कि मैं कितना आवर्स पढ़ रहा हूँ। मेरा ज़्यादा फोकस कोर्स कंप्लीशन की तरफ रहता था कि मैं कैसे अपना वो जो पार्ट है वो कंप्लीट करूँ आज के दिन में, वो ज़्यादा मेरा फोकस रहता था। कितना मार्क्स मिला तुम्हें टोटल? मुझे टोटल 482 मिला है। आपका बेटे को फर्स्ट पोजीशन मिला है पूरा असम में कॉमर्स में। बहुत खुश हूँ। आज इसके पापा होते तो वो भी बहुत खुश होते कि आज इसने उनका नाम रोशन किया।